কাৰণে ৰাইজ আজি আমি এডভান্টেজ অসম পাতিছো ভগৱানে কৰিলে 5 বছৰৰ ভিতৰত অসমৰ বাহিৰত যিবিলাক ল'ৰা ছোৱালী 7,000-8,000 টকাত কাম কৰি আছে সকলোকে মাকৰ কোলালৈ আমি উভতাই আনিম এয়া হৈছে আমাৰ সংকল্প বহুত মুখ্যমন্ত্ৰীৰ ভাষণ শুনিছে আপোনালোকে কিন্তু অসমৰ ভৱিষ্যতৰ কাৰণে প্ৰতিটো পল প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্ত আমি আপোনালোকৰ মাজৰ এজন হিচাপে কাম কৰিম দিনতো নুখো ৰাতিও নুখো যেতিয়ালৈকে মোৰ অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব নোৱাৰে আমাৰ সংকল্প আছে আমাৰ পণ আছে আৰু সেই সংকল্প আৰু পণক সাৰথি কৰি আমি এখন নতুন অসম নিৰ্মাণ কৰিম লুঙি ধুতি লৈ আমি অসমৰ ৰাইজক আৰু ঘূৰি যাব নিদিওঁ এতিয়া অসমে সেমিকন্ডাক্টৰ দেখিব অসমে নতুন দিনৰ সপোন দেখিব ধুতি কম্বল খুটা থোৱাৰ ৰাজনীতি আমি ব্ৰহ্মপুত্ৰত পেলাই দিম আমাক আৰু কেতিয়াও নালাগে সেই দিনবিলাক আমি পাহৰি যাম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো ভগৱানে কৰিলে 5 বছৰৰ ভিতৰত অসমৰ বাহিৰত যিবিলাক ল'ৰা ছোৱালী আৰু সেই কাৰণে ৰাইজ আজি আমি এডভান্টেজ অসম পাতিছো ভগৱানে কৰিলে 5 বছৰৰ ভিতৰত অসমৰ বাহিৰত যিবিলাক ল'ৰা ছোৱালী 7,000-8,000 টকাত কাম কৰি আছে সকলোকে মাকৰ কোলালৈ আমি উভতাই আনিম এয়া হৈছে আমাৰ সংকল্প বহুত মুখ্যমন্ত্ৰীৰ ভাষণ শুনিছে আপোনালোকে কিন্তু অসমৰ ভৱিষ্যতৰ কাৰণে প্ৰতিটো পল প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্ত আমি আপোনালোকৰ মাজৰ এজন হিচাপে কাম কৰিম দিনতো নুখো ৰাতিও নুখো যেতিয়ালৈকে মোৰ অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব নোৱাৰে আমাৰ সংকল্প আছে আমাৰ পণ আছে আৰু সেই সংকল্প আৰু পণক সাৰথি কৰি আমি এখন নতুন অসম নিৰ্মাণ কৰিম লুঙি ধুতি লৈ আমি অসমৰ ৰাইজক আৰু ঘূৰি যাব নিদিওঁ এতিয়া অসমে সেমিকন্ডাক্টৰ দেখিব অসমে নতুন দিনৰ সপোন দেখিব ধুতি কম্বল খুটা থোৱাৰ ৰাজনীতি আমি ব্ৰহ্মপুত্ৰত পেলাই দিম আমাক আৰু কেতিয়াও নালাগে সেই দিনবিলাক আমি পাহৰি যাম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো পঞ্চায়ত